নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অনুপম দাস ইউটিউব চেনেল। মই আজি আপোনালোকলৈ আগবঢ়াইছোঁ নেম ৰিংটন কেনেকৈ বনাব নিজৰ মোবাইলত। প্ৰথমতে আপোনালোকে গুগল অপেন কৰিব। গুগল অপেন কৰাৰ লগে লগে গুগল আপুনি অপেন কৰিছে। ইয়াত মোৰ দিয়া আছে FDMR সাৰ্চ কৰক। সাৰ্চ কৰাৰ লগে লগে আপোনাৰ আহিব নেম ৰিংটন FDMR মাই নেম ৰিংটন। আপুনি পাছলৈ নগৈ আপোনাৰ আগত যিটো ওলাই আছে নেম ৰিংটনত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে ওলাব হয়। ক্লিক কৰাৰ লগে লগে ওলাব FDMR নেম ৰিংটন ইউ ভিডিঅ'। আপোনালোকে চাব পাৰে, আপুনি তললৈ আহিব, ইয়াত যি ওলাব আপুনি ইয়াত চাব পাৰে তলত বহুত নাম ওলাব নেম ৰিংটন, গণেশ নেম ৰিংটন। আপোনাৰ ধৰক ইয়াত মোৰ নামটো ওলোৱা নাই, কোনো এটা মুহূৰ্তত মোৰ নামটো ওলোৱা নাই, যিহেতু মোৰ নামটো অনুপম। মই আপুনি লিখিব লাগিব ৰিকুৱেষ্ট নেম ৰিংটন। আপুনি ৰিকুৱেষ্ট নেম ৰিংটনত ক্লিক কৰিব। তাৰপিছত দিব কাষ্টম চাৰ্চ। আপুনি কাষ্টম চাৰ্চত লগাব নিজৰ নামটো ANUPAM। যিহেতু মোৰ নামটো অনুপম হয়, মই অনুপম ক্লিক কৰি দিলোঁ। অনুপম ক্লিক কৰি দিলোঁ। অনুপম ক্লিক কৰাৰ লগে লগে ইয়াত আহি গ'ল চাওক। ইয়াত লাভ আছে কি অনুপম পিক আপ দ্য ফোন, এইটো হিন্দীত ক'ব। নেক্সট হ'ব অনুপম জি খুচি কিউ হয় আপুনি উনঘৰ ফোন কিয়া হে এনেকৈ কিবা ওলাব। আমি প্ৰথমে কি অনুপম দাস, মোৰ যিহেতু অনুপম দাস, মিষ্টাৰ অনুপম দাস। আপোনাৰ যি নিজৰ নিজৰ নাম লৈ আপুনি ক্লিক কৰিব পাৰে। মোৰ নামটো কি হৈছে অনুপম দাস, মই ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰিলোঁ। ইয়াত আপুনি চাব পাৰে FDMR মিষ্টাৰ অনুপম দাস প্লিজ পিক আপ দ্য ফোন। ইয়াত আহি গ'ল। মই ইয়াত কি কৰিম ডাউনলোড কৰিম। তলত এতিয়া আপোনাৰ ডাউনলোড বটন ওলাই গ'ল, আপুনি ডাউনলোডটো ক্লিক কৰি দিলে। Mr. Anupam Das, please pick up the phone. Mr. Anupam Das, please pick up. মোৰ সেই নেম ৰিংটনটো মোৰ ডাউনলোড হৈ গ'ল। ডাউনলোড হোৱাৰ লগে লগে আমি সেই ৰিংটনটো ক'ত উলিয়াম। আপুনি পূৰা মেইন মেনুলৈ গুচি আহক। আপোনাৰ নেম ৰিংটনটো ডাউনলোড হ'লনে চাব পাৰে। আপুনি ফাইল মেনেজাৰ যাওক। ফাইল মেনেজাৰ গৈ আপোনাৰ নিজৰ ফাইলটো অ'কে কৰক। অ'কে কৰাৰ পিছত SD কাৰ্ডত যাওক। SD কাৰ্ডৰ পিছত আপুনি চাব পাৰে ইয়াত আপোনাৰ নেম ৰিংটনটো ওলাই যাব। যিহেতু মই নেম ৰিংটন অলপ দেৰি আগত মোৰ নিজৰ নামৰ আখৰ নেম ৰিংটন বনাইছিলোঁ। চাব এইটো চাওক, এইটো মিষ্টাৰ অনুপম দাস দেখিছে নহয়, 3 নম্বৰ লাইনত চাওক ওলাই গ'ল। চাব Mr. Anupam Das, please pick up the phone. হয় বন্ধুসকল, এনেকৈ আপুনি নিজৰ নিজৰ নামত নেম ৰিংটন বনাব পাৰে। হয়, যদি বন্ধুসকল মোৰ আজি ভিডিঅ'টো ভাল লাগিছে তেন্তে আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি মোৰ ভিডিঅ'টো চেনেলটো নতুন তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।